গুড মৰ্নিং ফ্ৰেণ্ডছ, মই হিৰঞ্জিত বাছফৰ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ'লৈ। ফ্ৰেণ্ডছ, আপোনালোক সকলোৱে জানে বিমুদ্ৰাকৰণৰ পিছত মানে ডিমনিটাইজেশ্যনৰ পিছত ভাৰতীয় কাৰেঞ্চিসমূহৰ ভালেখিনি পৰিৱৰ্তন দেখা গৈছে আৰু সেই আগৰ নোটসমূহৰ স্থানত এতিয়া নতুন নোটবোৰে বজাৰত স্থান দখল কৰিছে। ভাৰত চৰকাৰে যেতিয়া 500 আৰু 1000 টকীয়া নোট হঠাৎ বন্ধ কৰি দিলে তেতিয়া গোটেই দেশতে হাহাকাৰৰ সৃষ্টি হৈছিল। আমি বহুসংখ্যক ব্যক্তিয়ে এই নতুন নোটসমূহৰ ফিচাৰ্ছ আৰু এই নোটসমূহত আগৰ নোটসমূহৰ তুলনাত পৰিৱৰ্তন কৰা হৈছে, যিটো নেকি আপোনাৰ আৰু মোৰ কাৰণে জনাটো অত্যন্ত জৰুৰী। ফ্ৰেণ্ডছ, আজি আমি এই ভিডিঅ'টোত কথা পাতিম ভাৰতীয় নোটসমূহৰ এনেকুৱা এটা ফিচাৰ্ছৰ বিষয়ে যিটো নেকি আপোনালোকৰ বহুত কামত আহিব পাৰে। চ' বলক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰক। ভাৰতীয় নোটসমূহ যদি আপুনি ভালদৰে লক্ষ্য কৰে তেতিয়া দেখা পাব 2000, 500, 200 আৰু 100 টকীয়া নোটসমূহত কিছুমান সৰু সৰু লাইন থাকে। এই লাইনবোৰ ডিমনিটাইজেশ্যনৰ আগত মানে বিমুদ্ৰাকৰণৰ আগত আহিবলৈ ধৰিছিল। এই লাইনবোৰ কিয় থাকে আৰু কেনেকৈ আপুনি এই লাইনৰ সহায়ত কিছুমান অসৎ মানুহৰ পৰা বাচিব পাৰিব। নোটসমূহত এই লাইনবোৰ বিশেষকৈ ব্লাইণ্ড পাৰ্চন মানে নেত্ৰহীন ব্যক্তিসকলৰ বাবে দিয়া যায়। এই লাইনবোৰ সাধাৰণ ওপৰৰ ফালে উঠি অহা ধৰণৰ হয়। এই লাইনৰ জৰিয়তে তেওঁলোকে গম পায় কিমান টকাৰ নোট আৰু অৰিজিনেল নে ডুপ্লিকেট। আপোনালোকে চাব পাৰে 200 টকীয়া নোটৰ দুয়োফালে 4টা লাইন থাকে আৰু সৰু সৰু দুটা গোলাকাৰ থাকে। ইয়াৰে লগত 500 টকীয়া নোটৰ দুয়োফালে 5টা লাইন থাকে আৰু 2000 টকীয়া নোটৰ দুয়োফালে এনেকুৱা 7টা লাইন থাকে। চ' ফ্ৰেণ্ডছ, নেক্সট টাইম যেতিয়া এই নোটসমূহৰ লেনদেন কৰিব তেতিয়া অতি সাৱধানতাৰে কৰিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া সকলোলৈ শ্বেয়াৰ কৰি দিয়ক আৰু এনেকুৱা ইণ্টাৰেষ্টিং আৰু নলেজেবল ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমি আপোনালোকৰ বাবে এনেকুৱা নলেজেবল ভিডিঅ' লৈ আহি থাকিব পাৰোঁ। ধন্যবাদ। জয় অসম।